নমস্কাৰ আপুনি Axom নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাওক বিশ্বৰ বহুকেইখন দেশত বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতি অব্যাহত আছে ইৰাণত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো প্ৰতিদিনাই হিংসাত্মক ঘটনা সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে ডিজিটেল সংবাদ ধুবুৰীবাসীৰ বাবে ভাল খবৰ গণৰাজ্য দিৱসৰ পেৰেডত উজলিব আশাৰী কান্দিৰ প্ৰতীকপট ৰাজধানী দিল্লীত উজলি উঠিব ঐতিহাসিক টেৰাকোটা শিল্প আশাৰী কান্দিৰ মৃৎশিল্পী টেৰাকোটা শিল্প হ'ব প্ৰদৰ্শিত গণৰাজ্য দিৱসৰ থিম আত্মনিৰ্ভৰ ভাৰত আৰু বন্দে ভাৰত গণৰাজ্য দিৱসত প্ৰদৰ্শনৰ বাবে সাজু গৌৰীপুৰৰ আশাৰী কান্দিৰ মৃৎশিল্পী ডিজিটেল সংবাদ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে মৰণোত্তৰভাৱে দেহদান কৰা হয় লখিমপুৰৰ OPD মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ফকীৰমোহন নায়কৰ মৃতদেহ পৰিয়ালৰ লোকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত দান কৰে উল্লেখ্য যে ফকীৰমোহন নায়কে জীৱিত অৱস্থাতে এক নটাৰী শপতনামাৰ জৰিয়তে নিজৰ মৃতদেহ চিকিৎসা শিক্ষাৰ হিতাৰ্থে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত দান কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল বৃহস্পতিবাৰে নিশা উচ্চ ৰক্তচাপ আৰু শৰ্কৰাজনিত ৰোগত ভোগী তেখেতৰ দেহাৱসান ঘটে ডিজিটেল সংবাদ বিশ্বনাথৰ সমীৰণ চাহ উদ্যোগ পাপু ৰিফিলছ মৃণালী প্ৰকাশনৰ স্বত্বাধিকাৰী নৰেন শৰ্মাৰ দেহাৱসান আজি বিয়লি 1:26 শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অসমীয়া উদ্যোগীগৰাকীয়ে ডিজিটেল সংবাদ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাটিয়াবাগ অঞ্চলত বৃহস্পতিবাৰৰ নিশা সংঘটিত হোৱা এক ভয়ংকৰ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিমেণ্ট চুৰিৰ সন্দেহত এজন গাড়ী চালকক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ লগতে সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ডিজিটেল সংবাদ আজিৰে পৰা আৰম্ভ বিজেপিৰ নাৰী বন্দন অভিযান নগাঁৱৰ বৰহমপুৰ সমষ্টিৰ হালুৱাগাঁও কলিতা চুকতো এই বিজেপিৰ নাৰী বন্দন অভিযান আৰম্ভ কৰে অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা বিধায়ক জিতু গোস্বামী আৰু মানৱ ডেকা ডিজিটেল সংবাদ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীৰ শিলপুখুৰীটো অত্যন্ত উৎসাহ উদ্দীপনাৰে ৩৯ সংখ্যক ভোগালী বিহু উদযাপন কৰা হয় গুৱাহাটী ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত এই বৰ্ণিল কাৰ্যসূচীৰ বিষয়ে প্ৰচাৰ সম্পাদক বিপুল মজুমদাৰে সবিশেষ জানিবলৈ দিয়ে ডিজিটেল সংবাদ শুক্ৰবাৰৰ পৰা 9দিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱন খাতাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱন খাতা মাঘ মেলা পুৱা মেলাৰ মুখ্য দ্বাৰ মুকলি কৰে বাগানপাৰা পৰিষদীয় সমষ্টিৰ MCLA ৰেখাৰাণী দাস বৰুৱে ডিজিটেল সংবাদ আকাশবাণী ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয় ঘোষিকাগৰাকীৰ শুক্ৰবাৰে পুৱতি নিশা প্ৰায় 4:40 গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ ইপিনে মগজুৰ ৰক্তক্ষৰণজনিত সমস্যাৰ পাছত তেখেতক গুৱাহাটীস্থিত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ডিজিটেল সংবাদ অসমৰ ক্ৰীড়া জগতৰ বাবে এক গৌৰৱোজ্জ্বল খবৰ গুৱাহাটীৰ দুগৰাকী যুৱ দাবা খেলুৱাই বিহান উপাধ্যায় আৰু বিৰাজ উপাধ্যায়ক আন্তৰ্জাতিক পৰ্যায়ৰ আউটষ্টেণ্ডিং ফিডে ছ'চিয়েল এৱাৰ্ড প্ৰদান কৰা হয় 15 জানুৱাৰীত উৰিষ্যাৰ ভুৱনেশ্বৰৰ KITT বিশ্ববিদ্যালয়ত অনুষ্ঠিত ফিডে গ্লোবেল কনফাৰেন্স অন চেছ ইন ছ'চাইটি এণ্ড এডুকেশ্যনত এই বঁটা প্ৰদান কৰা হয় ডিজিটেল সংবাদ জামুগুৰিহাট শোণিতপুৰৰ জামুগুৰিহাটৰ বাকলা গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খেলপথাৰত বিগত বৰ্ষৰ দৰে এইবাৰো অহা 22 জানুৱাৰীৰ পৰা 41তম মফিজুদ্দিন আহমেদ স্মৰণী দিবানৰ হি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মফিজুদ্দিন আহমেদৰ স্মৃতিত তেখেতৰ সুযোগ্য পুত্ৰ উদ্যমী যুৱক বুলু আহমেদৰ বিশেষ তৎপৰতাত পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হৈ আহিছে ক্ৰিকেট প্ৰতিযোগিতাখনি শোণিতপুৰ জিলাৰ ভিতৰত এখনি বিশেষভাৱে উল্লেখযোগ্য প্ৰতিযোগিতা